নমস্কাৰ। আজি বেলবৰণ প্ৰস্তুতি তুংগত উঠিছে। এতিয়া যিয়ে নহওক চাব পাৰে, আপোনাক দেখাইছোঁ। এতিয়া চব ৰেডি হৈ গৈছে। আজি বেলবৰণ কিছুমান মূৰ্তি কিছুমান লৈ গৈছে। এতিয়া কিছুমান দৃশ্য দেখাইছোঁ, এইখিনি চাই থাকক আপোনালোকে। ইমান ধুনীয়া ধুনীয়া শিল্পীসকলে ভাল কামবোৰ কৰিছে দিনে ৰাতি কষ্ট কৰি কিনে। সেয়া মইকাপুৰ আৰু সিংহ, সেয়া মা। ভিডিঅ'টো চাই থাকক। দেখ মন কাশবন দুলছে যে শাড়ি, কবে ঢাক দেবে ডাক দিন গুনছে যে তারি। দেখ মন কাশবন দুলছে যে শাড়ি, কিছুমান দৃশ্য দেখাই দিছে আপোনালোক চাই থাকক। দেবে ডাক দিন গুনছে যে তারি। শিউলি এই মূৰ্তিটো বহুত আৰু এটা দেখাই দিছোঁ, আপোনালোকে চাই থাকক। এইটোও চাই থাকক। সেয়া মইকাপুৰ। ইমান ধুনীয়াকৈ প্ৰস্তুতি সজোৱা হৈছে দেৱীক। আজি বেলবৰণ, কালিৰ পৰা আজি বাৰু পূজা ক'ব গ'লে। ইমান ধুনীয়াকৈ সজোৱা হৈছে। শিল্পীসকলে বহুত দিনে ৰাতি কষ্ট কৰি কিনে, একমাহ আগৰ পৰাই কষ্ট কৰি থাকে সিহঁতে মাক আদৰিবৰ কাৰণে। আজিৰ পৰা বিভিন্ন জেগাত অসমবাসী ৰাজ্য প্ৰান্তে চব জেগাত আজি কলিকতা, অসম চবতে আজি পূজা, দুৰ্গা পূজা। চাই থাকক ভিডিঅ'টো ভাল কৰি আপোনাক। আৰু বছৰটো সুখলে শান্তি লৈ যাবৰ কাৰণে মাৰ ওচৰত প্ৰাৰ্থনা, চবৰে মংগল হওক। থাকিলোঁ আৰু বলক আগত আছে মোৰ গল্প আগমনীর সুর, তোমার টুলির গন্ধ ছড়ালো। বলো বলো দুগ্গা, বলো বলো দুগ্গা এলো, বলো বলো দুগ্গা এলো, দুগ্গা এলো, দুগ্গা এলো, বলো বলো দুগ্গা এলো, দুগ্গা এলো, দুগ্গা এলো। দেৱীক সজাইছে। এই মূৰ্তি কিছুমান দেখাইছোঁ, চাব পাৰে। এয়া মহিষাসুৰ, এই দেৱী দুৰ্গা মা। চাই থাকক আপুনি ভিডিঅ'টো ভালকৈ শ্বেয়াৰ কৰি দিব। আৰু ইমান ধুনীয়াকৈ সাজিছে একদম পূৰা। এই আমাৰ গণেশ, সৰস্বতী, লক্ষী, কাৰ্তিক। সেয়া আমাৰ দিনে ৰাতি কষ্ট কৰিছে সিহঁতে। এতিয়া কামে কামে ব্যস্ত হৈ আছে ক'ব গ'লে। আৰু মাক ইমান ধুনীয়াকৈ সজাইছে। আৰু এই দিনটোৰ কাৰণে মানুহে দিনে ৰাতি কষ্ট কৰে আৰু এই দিনটোৰ কাৰণে আৰু অপেক্ষা কৰে এতিয়া আহিব পূজা, দুৰ্গা পূজা। বেছি ছুটি নকৰোঁ ভিডিঅ'টো, আজিতো আৰু বাকী আছে। ভিডিঅ' আৰু আহি থাকিব, চাই থাকিব। আবেলি চেষ্টা কৰিম মই ছেকেণ্ড ব্লগ এটা বনাবৰ কাৰণে। আবেলি য'ত য'ত মণ্ডপবিলাক দেখাব পাৰিম সেইখিনি। আৰু ভিডিঅ' লাইক কমেণ্ট কৰি দিব, ভালে ভালে কৰি দিব। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আশীৰ্বাদ কৰক যে সকলো মংগল হওক। আৰু মই ভাল ভাল ভিডিঅ'
কিছুমান বনাই যাব পাৰোঁ সেইখিনি আশীৰ্বাদ কৰিব। সেয়ে চবকে পূজা শুভেচ্ছা থাকিল।